মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক লং লকাৰ অথবা ভূতকালৰ বিষয়ে বুজাবলৈ গৈ আছোঁ। তাৰ আগতে আমি পুৰুষৰ বিষয়ে আমি জানি ল'ব লাগিব। পুৰুষ মানে হৈছে কৰ্তা, আৰু লকাৰ অথবা ভূতকালৰ ব্যৱহাৰটো কৰিবলৈ গৈ আছোঁ যেতিয়া এইটো হ'ব আমাৰ ক্ৰিয়া অথবা ধাতু। মানে ভূতকালৰ বাক্যবিলাক আমি কেনেকৈ বনাব পাৰিম, ধাতুত লকাৰ যোগ কৰি পেলাই লং লকাৰ যোগ কৰি পেলাই সেয়া আজি আমি জানিম। গতিকে আমি পুৰুষৰ বিষয়ে আমি জানোৱে, প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ। ইয়াৰ তিনিওটা বচন থাকে। প্ৰথম পুৰুষত আমি যিকোনো কৰ্তা দিব পাৰিম। ইয়াত মই সহ দিছোঁ, গতিকে ইয়াৰ দুই বচন হ'ব তৌ আৰু বহু বচন তে। আৰু মধ্যম পুৰুষ আৰু উত্তম পুৰুষত ফিক্স থাকে তম, ইউৱাম, ইউয়ম মধ্যম পুৰুষ, অহম, আৱাম, বয়ম উত্তম পুৰুষ। এইবিলাক কৰ্তা ব্যৱহাৰ কৰি আমি লং লকাৰৰ তিনিওটা পুৰুষত তিনিওটা বচনত আমি ধাতুবিলাক ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে, তাৰপিছত নেক্সট এতিয়া মই আহিছোঁ। পৰস্মৈপদী ধাতুৰ লং লকাৰৰ টিং প্ৰত্যয়বিলাক কি কি? টিং প্ৰত্যয় মানে হৈছে ধাতুত পিছত যোগ হোৱা প্ৰত্যয়বিলাক, আৰু পৰীক্ষাটো এই ধৰণৰ প্ৰত্যয়হে তোমালোকক দিয়ে। গতিকে এই প্ৰত্যয়বিলাক মুখস্থ কৰাটো অতি দৰকাৰী বস্তু। প্ৰথমা পুৰুষত হ'ব দ, তাম, অন। মধ্যম পুৰুষত সহ, তম, ত। আৰু উত্তম পুৰুষত অম, ৱ, ম। মানে এইবিলাক প্ৰত্যয় আমাৰ ধাতুৰ পিছত যোগ হয়। তাৰপিছত লং লকাৰত আৰু এটা আমি যোগ কৰিব লাগে কি, আগত অ এটা যোগ কৰিব লাগিব। যিকোনো ধাতুত আমি যদি লং লকাৰ কৰিবলৈ যাওঁ তেতিয়া অ এটা যোগ কৰি পেলাই এই প্ৰত্যয়বিলাক অন্তিমত যোগ কৰিব লাগিব। ঠিক আছে, যেনে মই ইয়াত উদাহৰণ এটা দি দিছোঁ তোমালোকক। পট ধাতুৰ উদাহৰণ দিছোঁ। পট ধাতুৰ লং লকাৰ ৰূপবিলাক কেনেকৈ হ'ব? অপঠত, এটা অ আহি গ'ল, আৰু এই দটো যিটো ওপৰত আছিলে সেইটো ত হৈ গ'ল। অপঠত, অপঠতাম, অপঠন, অপঠহ, অপঠতম, অপঠত, অপঠম, অপঠাৱ, অপঠাম। মানে ৰবা উদাহৰণ দিলে বুজি পাই যাবা। এতিয়া সহ অপঠত মানে সি পঢ়িছিল, তৌ অপঠতাম সেই দুজনে পঢ়িছিল, বা তে অপঠন মানে তেওঁলোক সকলোৱে কি কৰিছিল, পঢ়িছিলে। তম অপঠ তুমি পঢ়িছিলা, ইউৱাম অপঠতাম তোমালোক দুজনে পঢ়িছিলা, ইউয়ম অপঠতাম মানে তোমালোক সকলোৱে পঢ়িছিলা। উত্তম পুৰুষ হ'ব অহম অপঠম মই পঢ়িছিলোঁ, আৱম অপঠাৱ আমি দুজনে পঢ়িছিলোঁ, বয়ম অপঠাম মানে আমি সকলোৱে পঢ়িছিলোঁ। ঠিক আছে, এতিয়া আমি আমাৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ৰূপসমূহ কি কি সেইবিলাক আমি জানি ল'ম। ঠিক আছে, ই ধাতুৰ ৰূপবিলাক মেট্ৰিক পৰীক্ষাত খুব দি থাকে। গতিকে ই ধাতুৰ লং লকাৰ ৰূপবিলাক কেনেকৈ হ'ব? প্ৰথমা পুৰুষত এতাম, আয়ন, এহে, এইতম, এত, আয়ম, ঐব, এইম। ঠিক আছে, গ্ৰহ ধাতুৰ লং লকাৰ ৰূপবিলাক কি কি হ'ব? প্ৰথম পুৰুষত গ্ৰহ ধাতু প্ৰথম পুৰুষত হ'ব অগৃণাত, অগৃণীতাম, অগৃণন, অগৃণাহ, অগৃণতম, অগৃণীত। উত্তম পুৰুষত হ'ব অগৃণাম, অগৃণীব, অগৃণীম। ঠিক আছে, ঠিক সেইদৰে পদ ধাতুটো মই অৰ্থনি ক'লোৱেই। অপঠত, অপঠতাম, অপঠন, অপঠহ, অপঠতম, অপঠত, অপঠম, অপঠাৱ, অপঠাম। ঠিক আছে, ক্ৰী ধাতু মানে কৰা, অৰ্থাৎ কৰিছিলোঁ, কৰিছিলা, বা কৰিছিল এই ধৰণৰ বস্তু। গতিকে প্ৰথম পুৰুষত হ'ব অকৰোত, অকুৰুতাম, অকুৰুৱান, অকৰোহ, অকুৰুতাম, অকুৰুতম, অকুৰুত, অকৰৱম, অকুৰ্ব, অকুৰ্ম। মানে ইয়াত বেছি অন্তৰ নাই। এতিয়া প্ৰথম পুৰুষৰ দুই বচন আৰু মধ্যম পুৰুষৰ দুই বচনৰ মাজত ইমান অন্তৰ নাই। ইয়াত আকাৰ আছে, ইয়াত আকাৰ নাই। ঠিক আছে, আৰু মধ্যম পুৰুষৰ যিটো দুই বচন, মধ্যম পুৰুষৰ বহু বচনৰ লগত একেই, খালি মটো আমি হটাই দিব লাগিব। ঠিক আছে, এই ধৰণে কিছুমান ট্ৰিক্স আছে, তোমালোকে নিজে এইটো জানি ল'বা। মৃ ধাতুত আত্মনেপদীতহে লং লকাৰ হয়, পৰস্মৈপদীত নহয়। গতিকে ইয়াৰ ৰূপবিলাক কেনেকৈ হ'ব? অমৃয়ত, অমৃয়েতাম, অমৃয়ন্তু, অমৃয়থা, অমৃয়েথাম, অমৃয়ধ্বম,
অম্ৰিয়ে অম্ৰিয়াৱহি অম্ৰিয়ামহি ঠিক আছে নেক্সট সক ধাতু লং লকাৰ ৰূপাণী অশক্নোত অশক্নুতাম অশক্নুৱন অশক্নোহ অশক্নুতম অশক্নুত অশক্নৱম অশক্নুৱ অশক্নুম ঠিক আছে বিদ ধাতু অবেদ অবিত্তাম অবিদন অবেহে অবিত্তম অবিত্ত অবেদম অবিদ্ব অবিদ্ম ঠিক আছে আস ধাতু आसीत आस्ताम आसन आसिहि आस्तम आस्त आसम आस्व आस्म ঠিক আছে আছিল বুজায় এইটো আৰু অন্তিমৰ আছে আমাৰ সিলেবাসৰ মতে অধাতু আদত আত্তাম আদন আদহ আত্তম আত্ত আদম আদৱ আদম গতিকে আমি বিদ ধাতুৰ পালোঁ গ্ৰ ধাতু আমি পালোঁ পদ ধাতু আমি পালোঁ ই ধাতু আমি পালোঁ মৃ পালোঁ অদ পালোঁ ক্ৰি পালোঁ চক পালোঁ ঠিক আছে এই ছটা সাতটা ধাতুৰ ভিতৰতেহে তোমালোকক লং লকাৰৰ প্ৰশ্নটো দিয়ে ঠিক আছে গতিকে এইবিলাক যদি তোমালোকে মুখস্থ ৰাখা তেতিয়া তোমালোকে ধুনীয়াকৈ ধাতুৰ ওপৰত যিটো প্ৰশ্ন থাকে তাত নম্বৰটো উঠাবলৈ সক্ষম হ'বা ঠিক আছে ট্ৰান্সলেশ্যনতো আমি কৰিব পাৰিম যে অযোধ্যাত দশৰথ নামৰ এজন ৰজা আছিল এই ধৰণৰ যদি প্ৰশ্নটো দিয়ে তেতিয়া কি কৰিবা অযোধ্যায়াম দশৰথः নাম ইতি ৰাজা আছিত ঠিক আছে গতিকে আছিতটো আমি অস ধাতুৰ পৰা পাইছোঁ বা দশৰথৰ 4জন পুত্ৰ আছিল ঠিক আছে গতিকে দশৰথস্য চত্বাৰः পুত্ৰাः आसन এটা 4জন হ'ল সেইকাৰণে বহুবচন आसन ঠিক আছে এই ধৰণে পাষ্ট টেন্সৰ আমি বা ভূতকালৰ যিকোনো আমি বাক্য লং লকাৰ জানিলে মানে বনাব পাৰিম ঠিক আছে গতিকে লং লকাৰৰ বিষয়ে তোমালোকে জানিছা বুলি মই ভাবিছোঁ আৰু তোমালোকেও এইবিলাক কৰ্তা ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বাক্য বনাব পাৰিবা ঠিক আছে গতিকে মই বেছি দীঘলীয়া নকৰোঁ আৰু তোমালোকে যদি ভাল লাগিলে তেতিয়া অৱশ্যই তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্রাইব বটমত ক্লিক করে দিবা ঠিক আছে ধন্যবাদ।